কুখ্যাত ড্ৰাগছ মাফিয়া ৰঙিয়া বালাগাঁও নিবাসী আয়তুল আহমেদক গ্ৰেপ্তাৰ। আজি ভাৰত ভূটান ৰাষ্ট্ৰীয় ঘাইপথত তুলসীবাৰী আৰক্ষী আৰু ৰঙিয়া আৰক্ষীৰ নিয়মীয়া তালাচীত নিষিদ্ধ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ নিচাজাতীয় টেবলেটসহ আয়তুল আহমেদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰে আয়তুল আহমেদে ব্যৱহাৰ কৰা AS01 EM 1633 নম্বৰৰ এখন বিলাসী বাহন। ৰঙিয়াৰ লগতে নামনি অসমত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ বহুদিনীয়া অভিযোগ আয়তুল আহমেদৰ বিৰুদ্ধে আছে। আজি পুৱাৰ পৰা এজন ভেটাৰান ড্ৰাগছ হোলচেলাৰ তেখেতে মণিপুৰৰ পৰা ম্যানমাৰ এইবিলাকৰ পৰা আনি মানে আমাৰ ৰঙিয়া এলেকাত তেখেতে ডিষ্ট্ৰিবিউটৰ কৰা পেডলাৰবিলাকক আজি আমি কেইবাদিনো ধৰি তেখেতক মানে বিচাৰি আছোঁ আৰু চোৰ্চ এংগেজ কৰি আছোঁ তেখেতক আটক কৰিবৰ কাৰণে। আজি পুৱাৰ পৰা আমি আটক কৰিবৰ কাৰণে তেখেতক আমাৰ IC তুলসী বাম আৰু মই তেনেকুৱা ধৰণৰ কৰি আছিলোঁ। কৰি পেলাই তেখেতে পুৱাই আমাৰ মানে নাকা চেকিঙত হঠাৎ মানে গুচি যায়। তাৰপিছত পুনৰ আহোঁতে ক'ব নোৱাৰাকৈ গুচি যায়। তেখেতে পুনৰ ঘূৰি আহোঁতে তামোলপুৰ ফালৰ পৰা ৰঙিয়া ঘূৰি আহোঁতে আমি তুলসী বাম ওচৰতে আটক কৰি মানে সাক্ষীৰ সাক্ষাতক গাড়ীখন তালাচী কৰোঁ। গাড়ীখন নাম্বাৰটো হ'ল A01 EM 1633 হেক্টৰ ভেহিকুল। চাৰ্চ কৰি তাত আমি 8টা কণ্টেইনাৰ পাওঁ। কণ্টেইনাৰকেইটাত ছাছপেক্টেড ব্ৰাউন চুগাৰ আছিলে। গোটেইখিনি ৱেইট কৰোঁ 14.83 গ্ৰামছ উইথ কণ্টেইনাৰ পোৱা যায় আৰু 9.08 গ্ৰামছ উইদাউট কণ্টেইনাৰ পোৱা যায়। 10টা চিৰিঞ্জ পোৱা যায়, 3টা মোবাইল হেণ্ডছেট, তাৰপিছত 30টা টেবলেট পোৱা যায়। নাইট্ৰজিপাম টেবলেট পোৱা যায়। 3টা স্ক্ৰিপ্ট আছিলে আৰু কেছ ৰুপিজ 10,840 আৰু 8 নাম্বাৰ্ছ 8খন মানে ATM পোৱা যায় আৰু এখন পান কাৰ্ড পাই তেখেতৰ পজেশ্যনৰ পৰা সেইখিনি জব্দ কৰা হয় আৰু তেখেতৰ আঁতৰ পৰা বাকী এজ পাৰ ল আমাৰ কামটো হ'ল তেখেতৰ নামটো হ'ল আইতুল আলী, দেউতাকৰ নাম হ'ল মহম্মদ শ্বাহনুৰ আলী, বালাগাঁও উদিয়ানা PS ৰঙিয়া। হয়, তেখেতে এখন হোলচেলাৰ আমাৰ ৰঙিয়া অঞ্চলৰ লগতে বাইহাটা কামৰূপ ডিষ্ট্ৰিক্টত বিভিন্ন অঞ্চলত সেই পেডলাৰবিলাকক মানে বিক্ৰী কৰি থাকে ড্ৰাগছবিলাক আনি। তেখেতে আমি এটা নিজকে ভাবিছোঁ এটা গ্ৰেট ছাকচেছ হৈছোঁ। 6-7 লাখ টকাৰ হ'ব। ড্ৰাগছ পোৱা গৈছে আগতেও তেখেতক জেল হাজতত প্ৰেৰণ কৰা হৈছে। পুনৰ